মুছলমানৰ টুপি পিন্ধি কলেজলৈ কিয় আহা? বৰপেটাৰ মহাবিদ্যালয় মুছলমান ছাত্ৰক অপদস্থ। অধ্যক্ষক অভিযোগ ছাত্ৰৰ। এইখন বৰপেটাৰ MC কলেজ, এখন ঐতিহ্যমণ্ডিত আগশাৰী শিক্ষানুষ্ঠান। এই শিক্ষানুষ্ঠানতে এক অভূতপূৰ্ব ঘটনা সংঘটিত হৈ গ'ল। এই ছাত্ৰজনৰ নাম হাবিজুৰ ৰহমান। হাবিজুৰ বিজ্ঞান শাখাৰ ৩য় ছেমিষ্টাৰৰ ছাত্ৰ। হাবিজুৰে আন দিনাৰ দৰে কলেজলৈ বুধবাৰে টুপি পিন্ধি আহিছিল। ইয়াতেই ক্ষুণ্ণ হৈ পৰে একাংশ ছাত্ৰ। ছাত্ৰ একতা সভাৰ এজন বিষয়ৰ বাবে শাৰীৰিকভাৱে অপদস্থ কৰে হাফিজুৰক। এনে অৱস্থাত হাফিজুৰে মহাবিদ্যালয়ৰ অধ্যক্ষৰ আগত লিখিত অভিযোগ দিবলৈ বাধ্য হয়। লগে লগে এই ঘটনাক কেন্দ্ৰ কৰি বিতৰ্কৰ সৃষ্টি হয়। হাফিজুৰৰ মতে প্ৰথমে কিয় টুপি পিন্ধি আহে বুলি মহাবিদ্যালয়ৰ অধ্যাপকে প্ৰশ্ন কৰিছিল। ঘটনাটো মই যোৱাকালি কলেজত সোমাই জুলজি ক্লাছ হৈ আছিল। ক্লাছ হোৱাৰ পিছত মই ক্লাছত গ'লোঁ। ক্লাছত যোৱাৰ পিছত বসুমতাৰী ছাৰে ক্লাছটো কৰি আছিল। ক্লাছটো কৰাৰ সময়ত ছাৰে ক্লাছ শেষ হওঁ অৱস্থা, তেতিয়া ছাৰে মোক এটা প্ৰশ্ন সুধিছিল। প্ৰশ্ন সোধাৰ পিছত ছাৰে কৈছে, তুমি টুপি পিন্ধিছা, তোমাৰ কিবা অসুবিধা আছে নেকি? তেতিয়া মই ক'লোঁ যে মোৰ কোনো অসুবিধা নাই, তুমি তেনেহ'লে টপা নেকি? যুৱকজন টপা হ'লেহে মূৰত টুপি পিন্ধে, মানুহে চাব কাৰণে। সেইকাৰণে আমিতো 3টা ছাৰ আছোঁ, আমি টুপি পিন্ধিব পাৰোঁ, কাৰণ আমি টপা, আমাৰ মূৰত ৰ'দ লাগে, বৰষুণ দিলে অসুবিধা হয়, চৰ্দি লাগে, আমি টুপি পিন্ধিব পাৰোঁ। কিন্তু আমি টুপি নিপিন্ধোঁ, কাৰণ আমাৰ বয়স হৈ গৈছে এতিয়া। এনেকুৱাকৈ কোৱাত তাৰপিছত ছাৰে বসুমতাৰী ছাৰ। এই ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে MC কলেজ। এতিয়া চাওক, কালি দিনটোত যি জঘন্য ঘটনা ঘটিবলৈ পালে, শিক্ষা অনুষ্ঠান বৰপেটাৰ ঐতিহ্যমণ্ডিত মাধৱ চৌধুৰী মহাবিদ্যালয় টুপিক লৈ যি ৰাজনীতি আৰম্ভ কৰিলে বৰপেটা কলেজ কৰ্তৃপক্ষই হওক বা AGSে যি মাৰপিট কৰিলে, সাধাৰণ এটা কোৰাণৰ হাফিজ, সাধাৰণ এটা ল'ৰা, তেওঁক যে এটা দুৰ্বৃত্তৰ দল বুলি মই ক'বলৈ বাধ্য হৈছোঁ। এইকাৰণেই যে কলেজৰ কেম্পাছৰ ভিতৰত কেনেকৈ এজন ল'ৰাক মাৰপিট কৰিব পাৰিলে সাধাৰণ টুপিৰ অপৰাধতকৈ। কাৰণ 1.5 বছৰ ধৰি সেই ল'ৰাজন একে লেঠাৰিয়ে প্ৰত্যেক দিনাই টুপি পিন্ধি আহিছে। 1.5 বছৰ কোনো এটা কলেজ কৰ্তৃপক্ষ হওক বা অধ্যক্ষগৰাকী লক্ষ্য নকৰিলে, আজি হঠাৎকৈ কিয় সেই টুপিক লৈ ৰাজনীতি আৰম্ভ কৰিল বা টুপিক লৈ মাৰপিট আৰম্ভ কৰিলে? যোৱাকালি যিটো আমাৰ MC কলেজৰ ষ্টুডেণ্ট হাবিজুৰক লৈ যিটো ঘটনা হৈ গ'ল, ইয়াৰ লগত মই ভাবোঁ যে আমাৰ কলেজ কৰ্তৃপক্ষ তথা প্ৰিন্সিপাল ছাৰ তেখেতে জড়িত আছে, আৰু এইটো জড়িত থকাৰ কাৰণে হয়তো আজিলৈকে ইয়াৰ উচিত ব্যৱস্থা হোৱা নাই। গতিকে আমি বৰপেটা জিলা NSৰ তৰফৰ পৰা এই ঘটনাটোক লৈ আমি তীব্ৰভাৱে গৰিহণা জনাইছোঁ। আৰু আজি আমি অলপ পিছতে আমি প্ৰিন্সিপাল ছাৰ তথা আমাৰ DC ছাৰক আমি এখন মেমৰেণ্ডাম দিম। হয়, যোনটো ঘটনাটো হৈছে এইটো আপুনি হিন্দু মুছলিমৰ একো ইছ্যু নহয়। এইটো ইছ্যুটো হ'ল যে ল'ৰা এজনক কলেজৰ ভিতৰত CCTV কেমেৰাৰ তলত মাৰা হৈছে। এটা পাৰ্টিৰ AGS আছিলে এটা পাৰ্টিৰ AGS এজনে। তাৰপাছত প্ৰিন্সিপালে একো একশ্যন লোৱা নাই। আজি 24 আৱাৰ্ছতকৈ বেছি হৈ গ'ল, প্ৰিন্সিপালে লোৱা নাই। কি তেওঁতো দেখা পাইছে, ভিডিঅ' চব দেখা পাইছে, তাৰমানে প্ৰিন্সিপালৰ কিবা বুজাবুজি আছে নেকি? ইতিমধ্যে এই সংক্ৰান্তত মহাবিদ্যালয়ৰ অধ্যক্ষই নিজৰ স্পষ্টীকৰণ আগবঢ়ায়। কথাটো হ'ল এনেকুৱা, যোৱাকালি ইউনিফৰ্মক লৈ পেলাই আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজতে এটা মতানৈক্যৰ সৃষ্টি হৈছে। এতিয়া কালি তেওঁলোকে দুয়োটা পক্ষৰে আৰু বাদী বিবাদী দুয়োটা পক্ষৰ পৰা তেওঁলোকে এপ্লিকেশ্যন পাইছোঁ, আৰু এইটো বিচাৰ কৰি দিব লাগে। আকৌ আমাৰ এটা কলেজত ব্যৱস্থা আছে, যদি এনেকুৱা ধৰণৰ সমস্যাৰ সৃষ্টি হয় তেতিয়াহ'লে আমাৰ এখন কমিটি আছে, ডিচিপ্লিনাৰী কমিটি, আৰু এই যিবিলাক এপ্লিকেশ্যন, এনেকুৱা ধৰণৰ এপ্লিকেশ্যন আহে, আমি ডিচিপ্লিনাৰী কমিটিত সেইবিলাক দি দিওঁ, আৰু ডিচিপ্লিনাৰী কমিটিয়ে অতি সোনকালে সেইবিলাক আলোচনা বিলোচনা কৰি তাৰ পৰা যিমান পৰা যায় আমি বিষয়বিলাক মিটমাট কৰাৰ চেষ্টা কৰোঁ। এতিয়া আমাৰ কালি আহি পাইছে, আজি আমি ডিচিপ্লিনাৰী কমিটিত মই গোটেই এপ্লিকেশ্যনবিলাক দিছোঁ, আৰু যিহেতু আমাৰ এডমিশ্যন চলি আছে, আটাইবিলাক শিক্ষক তাতে জড়িত হৈ আছে, তেওঁলোক আবেলিলৈ হয়তো আটাইবিলাকে ফ্ৰী হ'ব, তেতিয়া বহি তেওঁলোকে গোটেই বস্তুটো আলোচনা কৰি যিমান পৰা যায় মিটমাট কৰাৰ চেষ্টা কৰিব। অৱশ্যে ইউনিফৰ্মক কেন্দ্ৰ কৰি এই ঘটনা সংঘটিত হৈছিল বুলিও একাংশই ক'ব বিচাৰে। যি কি নহওক, ঘটনাক কেন্দ্ৰ কৰি
অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে মহাবিদ্যালয়ত। ভিডিঅ' জাৰ্নেলিষ্ট কাৰ্তিকৰ সৈতে বাপকন দাস, আছাম টক্স, বৰপেটা।